হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আলোচনা কৰিম 2018 বৰ্ষত চেংচন হোৱা জিঅ'টেক চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টত অনলাইনত প্ৰকাশ পাইছে আৰু আপুনি যদি আপোনাৰ সেইটো ঘৰৰ লিষ্টত নাম আছে নে নাই কেনেকৈ চেক কৰিব আৰু 2018 বৰ্ষত যিবিলাক ঘৰে ঘৰে গৈ চেংচন কৰিছিল আৰু সেইটো লিষ্ট এতিয়া অনলাইনত চাব পাৰিব। আপুনি ঘৰতে বহি সেইখন লিষ্ট চেক কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আপুনি গুগলত গৈ চাৰ্চ কৰি দিব pmayg.nic.in নাইবা মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত লিংকটো দিম আৰু সেইটো লিংকত ক্লিক কৰি আপুনি সম্পূৰ্ণ লিষ্টখন চাব পাৰিব, যিটো জিঅ'টেক ঘৰৰ লিষ্ট অনলাইনত প্ৰকাশ পাইছে। আৰু আপোনাৰ যদি সেইখন ঘৰৰ লিষ্টত নাম আছে তেন্তে আপুনিও চৰকাৰী ঘৰৰ লাভ কৰিব বা আপুনি সেইখন লিষ্ট কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। গতিকে স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব। আৰু আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ এই চেনেলত চাই আছে তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখি দিব এনেকুৱা ধৰণৰ সকলোবিলাক ইনফৰমেশ্যনবিলাক পাবলৈ। আৰু যেতিয়া আপুনি গুগলত চাৰ্চ কৰি দিব pmayg.nic.in তাৰপিছত এইটো পেজত আহিলে চাবলৈ পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, যিটো অফিচিয়েল পেজ, আৰু সেইখন পেজত আহিব। আৰু আপুনি যদি মোবাইলত কৰি আছে তেন্তে ফাৰ্ষ্ট টাইম 3 ডটৰ পৰা ডেস্কটপ ছাইট মোডটো কৰি লয়। ইয়াত যিটো হোম অপশ্যন দিয়া আছে হোম অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ কিছুমান অপশ্যন পাই যাব। আৰু ইয়াৰ পৰা ষ্টক হোল্ডাৰ অপশ্যনৰ পৰা তলত চাবলৈ পাইছে আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ, আৰু ইয়াত ক্লিক কৰিব। আৰু আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন যেতিয়া অ'পেন হ'ব তেতিয়া চাবলৈ পাব ষ্টেট বা ছিলেক্ট ষ্টেট বা আপোনাৰ ৰাজ্যখনৰ নাম ইয়াৰ পৰা ছিলেক্ট কৰি দিব লাগিব। আৰু তাৰপিছত ইয়াত অসম ছিলেক্ট কৰি দিয়াৰ পিছত আৱাস প্লাছ ID বা 9 ডিজিট যিটো ইউনিক নাম্বাৰ বা আপুনি এইখন আপোনাৰ ৱাৰ্ড মেম্বাৰ বা পঞ্চায়তৰ পৰা আপুনি সেইখন লৈ আপুনি ইয়াত যেতিয়া বহাই দি গেট ফেমিলি মেম্বাৰ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিব আৰু 9 ডিজিটৰ ইউনিক নাম্বাৰখন ইয়াত বহাই দিব লাগিব ফাৰ্ষ্ট টাইম। আৰু তাৰপিছত আপোনাৰ সেইখন আপুনি লিষ্ট চাব পাৰিব বা আপোনাৰ পৰিয়ালত আৰু কোনোবা সদস্যৰ নাম আছে নে নাই বা কাৰ কাৰ নাম আপোনাৰ সেইখন লিষ্টত আপলোড হৈছে অনলাইনত সকলোবিলাক ফেমিলিৰ সদস্যৰ নাম চাব পাৰিব এনেকৈ, বা কাৰ নামত ঘৰটো আছে এনেকৈ চাব পাৰিব, বা যিজনৰ নাম ইয়াত চেল্ফ বুলি দি আছে বা তেওঁৰ নামতে সেইখন চৰকাৰী ঘৰ আছে। আৰু এনেকৈ জিঅ'টেক ঘৰৰ লিষ্ট অনলাইনত আপলোড হৈছে নে নাই নামটো নিজৰ নামটো চাব পাৰিব। এনেকৈ চেম প্ৰচেছত আহি আপুনি চাব পাৰিব 2018 বৰ্ষৰ যিটো জিঅ'টেক চেংচন হোৱা ঘৰৰ লিষ্ট এনেকৈ আপুনি চাব পাৰিব, বা আপোনাৰ নামটো আছে নে নাই এনেকৈ চাব পাৰিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ নাম এনেকৈ চেক কৰিব পাৰিব।